এইটো মুখ্য দৌল আজি ইয়াত যিমান আমি খালী দেখিছোঁ কাইলৈ কিন্তু আমি ইয়াত খালী নেদেখোঁ কাইলৈৰ পৰা পূৰা মানুহ ভৰি যাব ইয়াত আমি এবাৰ চাই লওঁ শেষবাৰ খালীকৈ চাই লওঁ কাইলৈৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই প্ৰাংগণ এই ঠাইকণ মানুহেৰে পূৰা গিজগিজাই থাকিব তো কাইলৈৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম এটা ভিডিঅ' বনাবলৈ মানে কিনো হয় প্ৰত্যেক দিনাই তাৰে কিছু ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাম যিসকলে নাজানে ময়ো নাজানো প্ৰথমবাৰ আহিছোঁ এবাৰ আৰু প্ৰথমবাৰ বৰপেটাৰ হোলী উৎসৱ দৌল যাত্ৰা চাম আপোনালোককো দেখুৱাম মই শ্বেয়াৰ কৰিম মই যিখিনি দেখুৱাব পাৰোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম এবাৰ এই দৌলৰ ৰাতিৰ যিটো দৃশ্য ৰাতিৰ যিটো পৰিৱেশ সেইটো এবাৰ চাই লওঁ এয়া কীৰ্তন ঘৰ মুখ্য কাষতে এয়া দৌল ইয়াতে গোসাঁই উঠাব বুলি কৈছে কাইলৈ যিমান পাৰোঁ আমি চাম ট্ৰাই কৰিম কিন্তু মানুহ বহুত হ'ব বুলি কৈছে ইয়াত বৰপেটাৰ দৌল বৰপেটা কীৰ্তন ঘৰ এতিয়া পূৰা হোলীৰ গীতেৰে গোটেই ৰজন জনাই আছে এয়া দেখিছে আপোনালোকে আমাৰ শিশুসকলে অভ্যাস কৰি আছে ইয়াত তেওঁলোকক এবাৰ সুধি চাওঁ কাইলৈ কি হ'ব আজি অকণমান কৈ দিয়াচোন মোক কাইলৈ কি হ'ব ইয়াত কাইলৈ কিহেৰে আৰম্ভ হ'ব জানানে আজিৰ পৰা এই গন্ধ উৎসৱ হ'ল দিয়া কোৱা আজিৰ পৰা গণ মহোৎসৱ আৰম্ভ পুৱাই ৰাতিপুৱাৰ পৰা বাটে বাটে হোলী প্ৰতিযোগিতা হ'ব সন্ধিয়ালৈকে দৌল গোবিন্দ গোসাঁই আৰু কলীয়া ঠাকুৰ গোসাঁইক মণিকোট গৃহৰ পৰা গাঁৱৰ সমনি আৰু ঢুলীয়া সমাজতে মঠৰ চোতাললৈ অনা হ'ব আৰু তাৰপাছত এই মহাস্থান কৰা হ'ব কৰাৰ পাছত আকৌ সন্ধিয়া 5:30 বজাৰ লগে লগে টুপৰ চোতালত এটা মেজি সজাই গোসাঁই দুজনাক মেজি পাবলৈ লৈ যাব মেজিক 7 পাক প্ৰদক্ষিণ কৰি চুমন গৃহত ৰখা হ'ব আকৌ ৰাতি 10:30 বজাত গোসাঁই দৌলত উঠিব সেইটো কাইলৈৰ কাৰণে নে একদম এই 4 দিন সেইটো বেলেগ কিন্তু এইটো কাইলৈ কি বুলি কয় এইটো কাইলৈ যিটো হ'ব গণোৎসৱ আৰু গুণোৎসৱ তাৰ পিছৰ দিনাখন কি হ'ব ভৰদৌল তাৰপিছত এইবাৰ কেইদিনীয়া হৈছে এইবাৰ 4 দিনীয়া এইবাৰ 4 দিনীয়া হৈছে একদম শেষৰ দিনা কি হ'ব খুৱেৰি সেইদিনাখন কি কৰে বিখ্যাত বৰপেটা বিখ্যাত সেইটো বিখ্যাত আৰু বিখ্যাত অগণন ভক্ত ভিৰ কৰে পুৰা ভিৰ হৈ যাব ইয়াত ন কাইলৈ তোমালোক কাইলৈৰ পৰা থাকিবা পৰীক্ষা চৰীক্ষা শেষ একো দিগদাৰি নাই আৰু স্কুল বন্ধ বঢ়িয়া এতিয়া তোমালোকে যে এতিয়া অভ্যাস কৰি আছা এইটো কিহৰ কাৰণে কৰিছা আমাৰ এই প্ৰতিযোগিতাৰ কাৰণে কৰি আছা ঠিক আছে আৰু তোমালোকক কোনে শিকাইছে গুৰু আছে নে গুৰু আছে ঠিক আছে দিয়া তোমালোকক সকলোকে শুভেচ্ছা জনাইছো কাইলৈ ভাল হওক প্ৰতিযোগিতাত যাতে তোমালোকে জিকিব পাৰা অল দ্য বেষ্ট চেনেলটোৰ নাম হৈছে গগৈ বতৰা বুলি এটা মোৰ ইউটিউব চেনেল আছে দিয়া বজোৱা একবাৰ ইয়াত মই ইয়াত লগাই দিছোঁ ৰ'ব কোনে গায় কোনে লিড তুমি গাবা ন গগৈৰ বতৰা মানে নিউজ অসমীয়াত তেনেকে ধৰি ল'লে হ'ল ৰেডি তাত গাবা নেকি গোৱা ইয়াতে গোৱা যাব লাগিব মাতিছে দিয়া এবাৰ গাই বোলে দিয়া ৰেডি তেওঁলোকে এটা হোলী গীত মোৰ প্ৰদৰ্শন কৰি দেখুৱা বুলি কৈছে সাজু হৈছে
সাজু নে তোমালোক কি লগে ৰেডি দিয়া লৈ থাকা হয় নাই নাই হাতত ধৰি থাকিলে হ'ল তুমি ধৰি থাকিলে হ'ল প্রকৃতি পুরুষ দুরনিয়ন্ত মাধব হে প্রকৃতি পুরুষ প্রকৃতি পুরুষ দৈরনিয়ন্ত মাধব হে প্রকৃতি পুরুষ বঢ়িয়া সমস্তরে আত্মা হরি পরম বান্ধব হে সমস্তরে আত্মা হরি পরম বান্ধব হে সবকে হে কৃষ্ণ তোজো পাৱে পখিলু হৰণ হে কৃষ্ণ তোজো পাৱে পখিলু হৰণ নাথৰ নাথ তুমি নাৰায়ণ হে নাথৰ নাথ তুমি নাৰায়ণ হে নারায়ণ হরে রাম গোপাল গোবিন্দ নারায়ণ হরে রাম গোপাল গোবিন্দ ভজো তোমার দুই পদৰ ৰবিন্দ হে ভজো তোমাৰ দুই পদৰ ৰবিন্দ হে হে কৃষ্ণ তোজো পাৱে পখিলু হৰণ হে কৃষ্ণ তোজো পাৱে পখিলু হৰণ নাথৰ নাথ তুমি নাৰায়ণ হে নাথৰ নাথ তুমি নাৰায়ণ হে নাথৰ নাথ তুমি নাৰায়ণ হে
নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ হরি রাম গোপাল গোবিন্দ বঢ়িয়া বঢ়িয়া তেওঁলোকে বৰ ধুনীয়াকৈ পৰিৱেশন কৰিলে আপোনালোকে দেখিছে এইটো কিমান ধুনীয়াকৈ ধন্যবাদ ধন্যবাদ তেওঁলোকে পূৰা অভ্যাস কৰি আছে আৰু কাইলৈৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ'ব ঠায়ে ঠায়ে গতিকে তেওঁলোক সাজু হৈছে আমি দেখা পালোঁ মোৰ গগৈৰ বতৰা বুলি মাতে গগৈ বতৰা গোসাঁই ৰখাৰ এটা নিয়ম আছে বোলে ভেলাঘৰ সাজিব তো কাইলৈ প্ৰায় 2 মান বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে আমি যিমান পাৰোঁ চেষ্টা কৰিম মই ভিডিঅ' যোগেদি মই আগতে যিহেতু দেখা নাই বা যিসকলে দেখা নাই তেখেতসকলে মোৰ ভিডিঅ' যোগেদি কিছুমান বস্তু চাবলৈ নিশ্চয় পাব বুলি মই আশা কৰিছোঁ মানুহ বহুত হয় বুলি কৈছে নাজানো কি হয় কাইলৈ সোমাব পাৰোঁ নে নোৱাৰোঁ ঠিক আছে তো এইকেইদিন যিমান পাৰোঁ হোলীৰ ভিডিঅ' দেখুৱাবলৈ যত্ন কৰিম চাই থাকিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গগৈ বতৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ